নমস্কাৰ আমাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি বহাগৰ 1 তাৰিখ, অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন। সকলোলৈকে আমাৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক হিয়াভৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। এয়া মই ভগৱানৰ শ্ৰীচৰণত ৰাতিপুৱাই সকলোখিনি কৰ্ম কৰি পেলাই নিজৰ কামবোৰ কৰি চাকি ধূপ আৰু এখনি বিহুৱান তেওঁলৈ যাচিছোঁ, যাতে গোটেই বছৰটো খুব সুন্দৰকৈ পাৰ হয়, এয়াই কামনাৰে। ভগৱানৰ পাছতে আকৌ পতি পৰমেশ্বৰ দেই, তেওঁকো সেই বিহুৱান এভাগি দি পেলাই সেৱা কৰিলোঁ। তেওঁ পিছে মৰমতে উপহাৰ এটা দিলে। তাৰ পৰা আহিলে মোৰ শাহুমা আৰু দাদাবকো সেৱা কৰিলোঁ। সেয়া খালি ভিডিঅ' কৰা নহ'লে, পিছে অকণমান ঘৰলৈ আহিবলৈ লৰালৰি হৈছিল। তাৰ পাছত আমি বিহুৰ জা জলপান চাহ খাইলোঁ আৰু সৰু সৰু অকণমানি ছোৱালী কেইজনীমান আহি পেলাই আমাৰ ঘৰত এইদৰে হুঁচৰি মাৰিলেহি। এতিয়া আমি গৈ আছোঁ যোৰহাটলৈ। এইফালে আমাৰ ছাৰে পূৰা ড্ৰাইভ কৰি আছে আৰু বছৰেকৰ বিহুটো নিজৰ আই ঘৰলৈ যাওঁ। গতিকে ঘৰত গৈ কি কৰিম কি নকৰিম আৰু বেলেগ ক'ৰবাতো যাব আছে বাৰু, মই দেখুৱাই থাকিম সকলোখিনি। জেতুকা ল'লে নে আপোনালোকে? মোৰ একদম দুহাত ভৰি আছে, দেখুৱাই দিছোঁ। কিবা এটা কোৱা। সকলোলৈকে ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ। আমি এতিয়া গৈ আছোঁ চচুবাৰী। চাই থাকিব আপোনালোকে ব্লগটো শেষলৈকে। এতিয়া আমি পাই গ'লোহি যোৰহাটৰ একেবাৰে মাজমজিয়া, অৰ্থাৎ এখন ভোগদৈ নদী। আপোনালোকে বহুতে চাগে জানেই, বা কোনোবাই যদি নাজানে তেতিয়াহ'লে মই কৈ থওঁ। এই নদীখন হৈছে একমাত্ৰ এখন নদী যিখন নেকি মানুহে খান্দিছিলে। এই নদীখনৰ ইতিবৃত্তৰ বিষয়ে আপোনালোকক পাছত কেতিয়াবা মই বেলেগ এটা ব্লগত ক'ম বাৰু। নমো নাৰায়ণ প্ৰসন্ন হৈ প্ৰহৰী কৰি উপমায়া আপোনাৰ মহিমা আপুনি বোলে আজি এই বছৰৰ বিহু ইয়াতে আহি এই যি জোঁৱাই পৰম্পৰা ৰক্ষা কৰি এভাগে সেৱা জনাইছে। এই সেৱা জৰিয়তে তেওঁলোকৰ নৱবৰ্ষ শুভ হওক, অপয়ামঙ্গল দূৰ হওক, মাৰি মৰক দুৰ্ভিক্ষ কিবা যদিও আহিছে সেইখিনি প্ৰভু ভগৱানকে ঘৰ আহি মাহঁতক সেৱা সৎকাৰ কৰিলোঁ, ভাইটিকো কিবা এটা দিলোঁ মৰমতে। আৰু এইজোপা হৈছে আকৌ মাহঁতৰ ঘৰত ফুলি থকা কপৌজোপা। এইজোপা মই মোৰ বিয়াৰ আগতেই ৰুই থৈ গৈছিলোঁ, কিন্তু এইবাৰ প্ৰথম ফুলিছে। ইমান ধুনীয়াকৈ দীঘলকৈ ফুলিছে, দেখিও কিয় এটা বৰ ভাল লাগি গ'ল। এয়া
এয়া আকৌ আমাৰ ওচৰৰে বৰমাহঁত দেই, আপোনালোকক চিনাকি কৰাই দিছোঁ। সকলোকে চাওক, আৰু আটাইকেইগৰাকী বৰ ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰিলেহি আমাৰ ঘৰত আহি পেলাই। আৰু মানে আমি সকলোৱে মিলি একেলগে অকণমান বিহু নাচিলোঁ। অৱশ্যে মই মানে মিউজিকটো দি দিয়া নাই আৰু, কাৰণ কেলৈ কপিৰাইট লাগি যাব বুলি। যে মানে জনাই নজনাই নাচিছোঁ আৰু, সকলোৱে ভালকৈ জানে। মই আৰু মায়ে এনেই আৰু মানে ফূৰ্তি কৰিলোঁ অকণমান সকলোৰে লগত। গতিকে আপোনালোকে ব্লগটো চাই কেনেকুৱা পালে জনাব, আৰু আমাৰ বিহু নৃত্যটো চাই কেনেকুৱা পালে ক'বচোন। আৰু যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব, সকলোৰে ভাল লাগিব। আৰু যদি চেনেলটো কোনোবাই ছাবস্ক্ৰাইব কৰা নাই, নতুনকৈ চাই আছে, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ। আকৌ নেক্সট এটা ব্লগত আকৌ লগ পাই আছোঁ আপোনালোকক। বাই বাই।